24+ সংগঠনৰ সংবাদমেল পৰিষদৰ নতুন নিৰ্বাচনী খচৰা প্ৰস্তুতিকৰণৰ বাবে উকলিল উচ্চ ন্যায়ালয়ে দিয়া 6 মাহৰ সময়সীমা শাসকীয় দলৰ বিৰুদ্ধে অভিযোগ কৰি তীব্ৰ গণ আন্দোলনৰ হুংকাৰ সংগঠনটোৰ নেতৃত্বৰ চিলনীজান স্থিত আবকাৰী বিভাগৰ গেটত জব্দ অবৈধ বিলাতী সুৰা ট্ৰাক ভৰ্তি সুৰাৰ ট্ৰাক গুৱাহাটীৰ পৰা আহি আছিল ডিমাপুৰ অভিমুখে ডিমাপুৰমুখী উক্ত ট্ৰাক যাব লাগিছিল অৰুণাচললৈ সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭০তম প্ৰতিষ্ঠা দিৱস লংকাত বিস্তৃত কাৰ্যসূচীৰে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰাগজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদক গুৱাহাটী উচ্চ ন্যায়ালয়ে আজিৰ পৰা প্ৰায় 6 মাহৰ আগতে পৰিষদৰ অধীনত নতুন নিৰ্বাচনী খচৰা প্ৰস্তুতকৰণৰ বাবে নিৰ্দেশ দিয়া হৈছিল আৰু এই নিৰ্বাচনী খচৰা প্ৰস্তুত কৰি উলিয়াবৰ বাবে বান্ধি দিছিল 6 মাহৰ সময়সীমা যদিও এতিয়া 6 মাহ উকলি যোৱা পৰ্যন্ত এই সন্দৰ্ভত মৌন হৈ আছে পৰিষদ এইদৰে ডিফুস্থিত ডিপিচিকে কাৰ্যালয়ত মঙ্গলবাৰে অনুষ্ঠিত সংবাদমেলত ব্যক্ত কৰি গভীৰ দুখ প্ৰকাশ কৰে 24+ সংগঠনৰ নেতৃত্বই লগতে এই সন্দৰ্ভত সংগঠনক জানিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বান্ধি দিছে এসপ্তাহৰ সময়সীমা উকলি গ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্বি স্বায়ত্তশাসিত পৰিষদক নতুন নিৰ্বাচনী খচৰা প্ৰস্তুতিকৰণৰ বাবে বান্ধি দিয়া 6 মাহৰ সময়সীমা এই পৰ্যন্ত নিৰ্বাচনী খচৰা প্ৰস্তুতিকৰণৰ বিষয়ে পৰিষদৰ তৰফৰ পৰা কোনো কথা প্ৰকাশ নকৰাত স্বাভাৱিকতে গভীৰ দুখ প্ৰকাশ কৰে 24+ সংগঠনৰ নেতৃত্ব তথা বিষয়া সদস্যই আনপিনে সংগঠন জিলা নগৰ সমিতিসমূহৰ নিৰ্বাচন নতুন নিৰ্বাচনী খচৰা প্ৰকাশ নকৰাকৈ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে আহ্বান জনোৱা হৈছিল তৎসত্ত্বেও নিৰ্বাচন অনুষ্ঠিত হৈছিল নিৰ্বাচনী নীতি প্ৰস্তুতিকৰণৰ বিষয়টো একাষৰীয়াকৈ ৰাখি 24+ সংগঠনৰ জিলা বন্ধ আহ্বানৰ পৰিপ্ৰেক্ষিততো কাৰ্বি পৰিষদৰ অধীনস্থ নগৰ সমিতিৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিছিল সম্প্ৰতি উচ্চ ন্যায়ালয়ে বান্ধি দিয়া সময়সীমা উকলি যোৱাটো এই সন্দৰ্ভত পৰিষদৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হোৱা নাই এনে পৰিপ্ৰেক্ষিতত 24+ সংগঠনৰ নেতৃত্বই নতুন নিৰ্বাচনী খচৰা অগ্ৰগতিৰ সন্দৰ্ভত প্ৰকাশ কৰিবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিছে পৰিষদক কাৰ্বি আংলং অটোনমাস কাউন্সিল 6 শিডিউল টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন paragraph 2 সাপৰা 7 ৰ মতে নিউ ৰুলছ ফ্ৰেম কৰা নাই ইয়াৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং অটোনমাস কাউন্সিল মাননীয় গুৱাহাটী হাইকোৰ্টৰ কথা নিষেধ কৰিছে ইয়াৰ কাৰণে আমি 24+ অৰ্গেনাইজেশ্যন হৈ আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং অটোনমাস কাউন্সিল যদি ক্লিয়াৰলি এসপ্তাহৰ ভিতৰত যদি কাৰ্বি আংলং অটোনমাস কাউন্সিল যে নতুন ৰুলছ নতুন আইন 24+ অৰ্গেনাইজেশ্যনক নতুন ৰুলছ ফ্ৰেম কৰা যদি নেদেখুৱালে আমি আগন্তুক দিনত আমি আন্দোলন কৰি যাম আৰু এইটো প্ৰতিবাদ কাৰ্বি আংলং ইয়াত মানে এনেকুৱা ভয়ানক প্ৰতিবাদ হ'ব এইটো কাৰ্বি আংলং অটোনমাস কাউন্সিলে ৰেছপনচিবল হ'ব লাগে কিমান সেইটো এসপ্তাহ ক'ব বিচাৰি নাই কাৰণ কি 24+ অৰ্গেনাইজেশ্যন ইজ নট এ পলিটিকেল পাৰ্টি আৰু ইয়াত ডেম'ক্ৰেটিক কাণ্ট্ৰিত কোনো পলিটিকেল পাৰ্টি ফৰ্ম কৰিব পাৰে আৰু গঠন কৰিবও পাৰে আৰু ইয়াত আমি একো ক'ব নিবিচাৰোঁ কাৰণ কি 24+ অৰ্গেনাইজেশ্যন যেটো ষ্টেণ্ড এনেকুৱাই থাকিব 24+ থাকিব 24+ অৰ্গেনাইজেশ্যনৰ যিবিলাক মেম্বাৰে তেখেতসকলে যদি বেলেগ পলিটিকেল পাৰ্টি গঠন কৰিছে সেইটো আমাৰ ক'বলগীয়া নাই যিহেতু আমাৰ গণতন্ত্ৰৰ দেশ সকলোৰে নিজৰ নিজৰ ইচ্ছাভাৱে কৰিব পাৰে গতিকে আমাৰ বন্ধুসকলে তেখেতসকলে পলিটিকেল পাৰ্টি গঠন কৰি তেখেতসকলে যেতিয়া মুভমেণ্ট কৰিব বিচাৰিছে আমাৰ আপত্তি নাই বৰ্তমানে প্লাছ অৰ্গেনাইজেশ্যনৰ পৰা কোনো পাৰ্টিকে আমি একো বাধা দিবও নোৱাৰোঁ বা এগেইনষ্টো যাব নোৱাৰোঁ আৰু আমি সকলো অল পলিটিকেল পাৰ্টিক আমি ছাপোৰ্টো কৰিব নোৱাৰে কাৰণ আমি পলিটিকেল পাৰ্টি নহয় আমি ছ'চিয়েল অৰ্গেনাইজেশ্যন আই কাঠাৰে পাৰ্টি যোগদান কৰা নাই যে আই কাঠাৰে কিছুদিনৰ আগত আমাক এখন লেটাৰ দিছিলে সেই লেটাৰৰ মতে আমাক এডভাইচ দিছিলে যে পলিটিকেল পাৰ্টি গঠন কৰাটো এতিয়া বহুত প্ৰয়োজন কাৰণ এতিয়া আমি লিগেলি
কনষ্টিটিউশ্যন ছিষ্টেমৰ পৰা যেতিয়া লিগেলি আমি আন্দোলন কৰিছোঁ অনাৰেবল হাইকোৰ্টৰ কেছ দি হাইকোৰ্টতো কেছ দিলোঁ কেছ দিয়াৰ পাছতো আমি কেছটো জিকিলোঁ এতিয়া কাউন্সিলক 6 মাহৰ ভিতৰত ইলেক্ট'ৰেল ৰুল এক্টটো বনাব লাগে সেইটোও বনাই দিয়া নাই গতিকে আমি কাৰ ওপৰত আমি বিশ্বাস কৰিম গতিকে সেই বিশ্বাস কৰিব নোৱাৰাৰ কাৰণে আমি পলিটিকেল গঠন কৰিব লাগে বুলি আমাক এডভাইচ দিছিলে কিন্তু সেই সময়ত আমি তেখেতক ক'লোঁ যে আপোনালোকে যদি ইচ্ছা আছে আপোনালোকে পলিটিকেল পাৰ্টি গঠন কৰক কিন্তু আমি সহযোগ কৰিব নোৱাৰিম সেই বুলি তেখেতসকলে সেইটো মতে যোৱা 21 তাৰিখে তেখেতসকলে পলিটিকেল পাৰ্টি গঠন কৰিছে গতিকে তেখেতসকলে যিটো ভাবিছে যে আন্দোলন কৰি যদি আমাৰ আন্দোলন সফলতা নহয় গতিকে পলিটিকেলি পাৰ্টি গঠন কৰি সফলতা কৰিব যদি তেখেতসকলে পাৰে আমি তেখেতসকলক ধন্যবাদ জনাম আৰু আমি তেখেতসকলৰ লগত আমি পেৰেলালি কাম কৰিব নোৱাৰিম বুলি আমি আগতে পৰহিদিনা আমি জনাই দিছোঁ ইয়াৰ অন্যথা আগন্তুক দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৰ নেতৃত্বই আনহাতে অলপতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জে.আই. কাঠাৰৰ নেতৃত্বত গঠিত APHLC অৰ্থাৎ অল পিপুল হিলছ লিডাৰ্ছ কনফাৰেন্সৰ সৈতে 24 সংগঠনৰ কোনো প্ৰকাৰে জড়িত নহয় এই সংগঠন সম্পূৰ্ণ সামাজিক সংগঠন বুলি সংগঠনটোৰ নেতৃত্বই স্পষ্ট কৰে সংবাদমেলত মংগলিংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা চিলনীজানত আবকাৰী বিভাগৰ দ্বাৰা জব্দ ট্ৰাক ভৰ্তি অবৈধ বিলাতী সুৰা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলনীজান আবকাৰী বিভাগৰ গেটত আবকাৰী বিভাগৰ কৰ্মীয়ে নিয়মীয়া তালাচীত জব্দ কৰে এই অবৈধ ট্ৰাক ভৰ্তি বিলাতী সুৰা আবকাৰী বিভাগৰ বিষয়াই সাংবাদিকক জানিবলৈ দিয়াৰ মতে এই ট্ৰাক ভৰ্তি সুৰা বজাৰৰ মূল্য প্ৰায় 10 লাখ টকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত নতুনকৈ স্থাপন কৰা আবকাৰী বিভাগৰ এই গেটতে নিজৰ নিয়মীয়া কৰ্তব্যৰ অংশৰূপে তালাচী চলাওঁতে মঙলবাৰে দিনৰ ভাগত জব্দ কৰে ব্যাপক পৰিমাণৰ বিলাতী সুৰাসহ এখন ট্ৰাক AS09C5747 নম্বৰৰ এই বিলাতী সুৰা ভৰ্তি ট্ৰাকখন গুৱাহাটীৰ পৰা চিলনীজান হৈ ডিমাপুৰ অভিমুখে গৈ আছিল আবকাৰী বিভাগৰ কৰ্মীসকলে পাই গেটত উক্ত ট্ৰাকখনৰ নথিপত্ৰ তালাচী কৰে তালাচীত আপত্তিজনক পোৱাত জব্দ কৰে বিভাগীয় কৰ্মীসকলে সুৰা ভৰ্তি উক্ত ট্ৰাকখন যাব লাগিছিল গুৱাহাটীৰ পৰা অৰুণাচললৈ কিন্তু আহিল ডিমাপুৰ অভিমুখেহে আবকাৰী পৰিদৰ্শক নৰে ইংটিয়ে আমাৰ সাংবাদিকক জানিবলৈ দিয়া মতে উক্ত ট্ৰাক ভৰ্তি সুৰাৰ বজাৰৰ মূল্য আছিল 10 লক্ষ আনপিনে তালাচী সময়ত আবকাৰী বিষয়া তথা কৰ্মীসকলৰ চকুত ধুলি দি পলাই হাৰিবলৈ সক্ষম হয় ট্ৰাক চালকজন যদিও স্থানীয় বৰপথাৰ আৰক্ষীয়ে মিলি এই বিষয়ত অধিক তথ্য জানিবলৈ তদন্ত অব্যাহত ৰাখিছে বুকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ হয় আজি গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস এই গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসটি মঙলবাৰে লংকাৰ শংকৰদেৱ নগৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় হুজাই জিলা প্ৰশাসনৰ উদ্যোগত শংকৰদেৱ নগৰৰ কছাৰী ময়দানত অনুষ্ঠিত হোৱা গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে প্ৰশাসন তথা গাঁওৰক্ষী বাহিনীয়ে এক শোভাযাত্ৰা বাহিৰ কৰে ইয়াৰ পিছতেই শংকৰদেৱ নগৰৰ কছাৰী ময়দানত প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে মুকলি সভা অনুষ্ঠিত হয় এই সভাতেই হুজাই জিলাৰ নৱনিযুক্ত উপায়ুক্ত তন্ময় প্ৰতিম বৰগোহাঁই আৰক্ষী অধীক্ষক অংকুৰ জৈন প্ৰমুখ্যে জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ লগতে হুজাই জিলাৰ ভিন্ন প্ৰান্তৰ গাঁওৰক্ষী বাহিনী লোক উপস্থিত থাকে ইফালে গাঁওৰক্ষী বাহিনীসকলৰ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত কৰ্তব্য আৰু দায়িত্ব সংক্ৰান্তত জিলাখনৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়াসকলে ভাষণ প্ৰদান কৰে আজি আমি জিলা ভিত্তিক আমাৰ জিলাৰ অন্তৰ্গত হৰিনাৰায়ণ বৰুৱাদেৱৰ জন্মদিন উপলক্ষে আমাৰ জন্মদিন তো সেই সংক্ৰান্তে আমি জিলা ভিত্তিক আগতে আমাৰ থানাবিলাকতহে BDP জন্মদিন পালন কৰা হৈছিলে কিন্তু এইবাৰ আমি জিলা ভিত্তিত যাহাতে বেলেগ বেলেগ থানাবিলাকত BDPবিলাকে নিজৰ ভিতৰত ইনফৰমেশ্যনবিলাক আদান প্ৰদান কৰিব পাৰে সেইটো কাৰণে আমি জিলা ভিত্তিক আমি BDP ডেটো আমি পালন কৰিছোঁ এতিয়া আমাৰ চলি আছে আমি যাহাতে আপোনালোকে জানে যে ক্ৰিমিনেলবিলাকো এটা থানাৰ এৰিয়াত কাম কৰি পেলাই বহি নাথাকে বেলেগ বেলেগ
থানাত ক্ৰাইম কৰি পেলাই এটা লোকেশ্যনৰ পৰা বেলেগ এটা লোকেশ্যনত এইটো কাৰণে সেই উদ্দেশ্য লৈ পেলাই আমি আজি ইমিডিয়েট আমি জিলা ভিত্তিক আমি ইয়াতে এই আমাৰ খাচাৰী ডিচি অফিচ খাচাৰী মৈদানত আমি আজি দিন কাৰ্যসূচী লৈ পেলাই আমি কৰিছোঁ। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা। সমগ্ৰ অসমৰ লগতে নাগৰিকত্ব সংশোধনী বিলৰ বাতিলৰ দাবীত কাৰ্বি আংলঙৰ বকলীয়া নগৰতো উত্তাল হৈ পৰিছে। আছুৰ বকলীয়া সমিতিৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী সমদলে নাগৰিকত্ব সংশোধনী বিলৰ বাতিলৰ শ্লোগান দি বকলীয়া ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। পথ অৱৰোধ কৰি আছুৰ নেতৃত্বই নলবাৰীত হোৱা ঘটনাৰ প্ৰতিবাদ জনায়। জাতি ধ্বংস নাগৰিকত্ব সংশোধনী বিল ২০১৬ৰ বাতিলৰ দাবীত উত্তাল অসম। এনে সময়তে যোৱা ২৭ জানুৱাৰীত নলবাৰী জিলাত নাগৰিকত্ব সংশোধনী বিলৰ সন্দৰ্ভত আছুৰ সভা অনুষ্ঠিত হৈ থাকোঁতে উপস্থিত ছাত্ৰ নেতা তথা সদস্যসকললৈ বিজেপিৰ একাংশ গুণ্ডা বাহিনীয়ে শিলগুটি দলিয়াই আক্ৰমণ চলায়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে এইবোৰ ঘটনা সংঘটিত হৈ আছিল আৰু আচৰিত ধৰণে অসম আৰক্ষীয়েও এই ক্ষেত্ৰত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰে। এই ঘটনাৰ প্ৰতিবাদ আৰু নাগৰিকত্ব সংশোধনী বিলৰ প্ৰত্যাহাৰৰ দাবীত উলিওৱা আছুৰ সমদলে বকলিয়াত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অতি শীঘ্ৰে এই জাতিধ্বংসী বিল বাতিলৰ বাবে দাবী জনায়। বিশেষ প্ৰতিবেদক কাট নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ভিন্ন দল সংগঠন তথা ছাত্ৰ সমাজৰ প্ৰতিবাদী সভা। অসমৰ খিলঞ্জীয়া জাতি সংকটৰ সময়ত জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৰাজ্যজুৰি বিভিন্ন দল সংগঠন তথা ছাত্ৰ সমাজৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী সভা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগতো কাৰ্বি আংলঙৰ বোকাজান মহকুমাত অনুষ্ঠিত হয় প্ৰতিবাদী সভা। হয়, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰাজ্যবাসীৰ একান্তবাদী বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ভিত্তিবৰ্ষ ১৯৫১ চনৰ পৰিৱৰ্তে ১৯৭১ চন মাৰ্চৰ মাজনিশা পৰ্যন্ত কৰাৰ ফলত অসমে ইতিমধ্যে ২০ বছৰৰ বিদেশী বোজা জাপি দিয়া হৈছে। তোমাৰ ভুলৰ কাৰণে আমাৰ নিউজ চেনেল নাই, উল্টা চৰ দিবলৈ আছে ৰিক্সাৱালা ঠেলাৱালা চৰিয়াব কৈছিলে না, এতিয়া তাক চৰিয়াব, ৰিক্সাৱালা ঠেলাৱালা তাক চৰিয়াব, বুজি পাইছে? এনেকুৱা এটা অৱস্থা আহি গৈছে। সেইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মা ভবাবা, তোৰ অসমটো তোৰ বাপেৰৰ সম্পত্তি নহয়, তোক অসমৰ প্ৰত্যেকখন গাঁৱৰ মানুহে তোক নপতা কি কয় বাহ মুকিল তোক পতা নাই, কি কয় আৰু এতিয়া পুনৰ এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিলৰ জৰিয়তে অসমত জাপিবলৈ ওলাইছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু, শিখ আৰু খ্ৰীষ্টিয়ান আদি বিদেশীক নাগৰিকত্ব প্ৰদান কৰি ১ কোটি অতিৰিক্ত বিদেশীৰ বোজা। উল্লেখ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত বোকাজানৰ বহু গণ্যমান্য বিশিষ্ট বয়োজ্যেষ্ঠ নাগৰিকসকলেও অংশ লয়। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। First time at DIFO, First International Trade Fair 2019 from 18 January to 30 January at DIFO Club. A huge branded and collection of handicrafts from different states of India such as Delhi, Kashmir, Ludhiana, Haryana, Maharashtra, Uttar Pradesh, Kolkata, Punjab, etc. A beautiful melamine kitchen items of Bangladesh are available here.
You will get all the needful and householding accessories including food items here. There is no any fee required for entry. Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো ৭০ সংখ্যক গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপিত হৈ যায় কাৰ্বি আংলঙৰ ডকমকাত উদযাপন কৰে গাঁওৰক্ষী বাহিনী এই ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস গাঁওৰক্ষী বাহিনী গাঁও অঞ্চলৰ নিৰাপত্তাৰ স্বাৰ্থত অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে প্ৰতি বছৰৰ দৰে এইবাৰো এই গাঁওৰক্ষী বাহিনীৰ সন্মানাৰ্থে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন আৰক্ষী চকী তথা আৰক্ষী থানাৰ এলেকাত এই দিৱস পালন কৰে ডকমকা আৰক্ষী চকীৰ প্ৰাংগণত মঙ্গলবাৰে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত ৭০ সংখ্যক গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাত গাঁওৰক্ষী বাহিনীৰ সভাপতি জয়সিং বেৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মুকলি সভাত ডকমকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে.এছ. খুবং গাঁওৰক্ষী বাহিনীৰ সম্পাদক নিৰ্মল বৰা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোকসকলে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ৭০ সংখ্যক গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আগবঢ়োৱা চমু ভাষণত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খুবঙে নিৰাপত্তা আৰু শান্তি শৃংখলা অটুট থকাৰ স্বাৰ্থত গাঁওৰক্ষী বাহিনীৰ ভূমিকা আৰু গুৰুত্বৰ বিষয়ে আলোকপাত কৰে ডকমকাৰ পৰা জেমছ মিলিক ডকমকা ইংৰাজী নতুন বৰ্ষৰ প্ৰথম মাহ জানুৱাৰী যাওঁ এনে সময়তে খোজ পেলাবলৈ যুঁজা হৈ কাৰ্বি নতুন বছৰ এইলৈ উৎসাহিত কেএছে ঢেণ্টাঘাট শাখাই বৰ্ণিল কাৰ্যসূচীৰে অহা ১ ফেব্ৰুৱাৰী নতুন বছৰ আনন্দ উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ওলাইছে অহা ১ আৰু ২ ফেব্ৰুৱাৰীত নতুন বছৰৰ আনন্দ কেএছে ঢেণ্টাঘাট শাখাৰ উদ্যোগত অনুষ্ঠিতব্য নৱবৰ্ষ অনুষ্ঠানটি হ'ব ডংকাচিংথু খেলপথাৰত এইলৈ ইতিমধ্যে কাৰ্যসূচীও প্ৰস্তুত কৰি দিয়া হৈছে কাৰ্যসূচী মতে পুৱা ৭ বজাত পৰম্পৰাগত বুৰকামাথা ৮ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ হ'ব দুদিনীয়া অনুষ্ঠানৰ কাৰ্যসূচী তাৰে পিছত আৰম্ভ হ'ব বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা আৰু বৃহত্তৰ ঢেণ্টাঘাট এলেকাৰ গাঁওবুঢ়াসকলক জনাব উষ্ম আদৰণি দ্বিতীয় দিনাৰ কাৰ্যসূচীত থাকিব প্ৰথমে পুনৰ পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ হ'ব প্ৰয়াত চিৰা ৰংফাৰপিৰ স্মৃতিৰ সাংস্কৃতিক অনুষ্ঠান বিশেষ প্ৰতিবেদক কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ